নমস্কাৰ সন্মানীয় অধ্যক্ষ শিক্ষকসকল আৰু মোৰ মৰমৰ বন্ধুসকল মই আপোনালোক সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। আজি শিক্ষক দিৱস উপলক্ষে মই আমাৰ শিক্ষকসকলৰ প্ৰতি মোৰ মতামত আৰু কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো প্ৰতি বছৰ ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে পালন হয়। ৫ ছেপ্টেম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। তেওঁ এজন প্ৰভাৱশালী শিক্ষক আৰু এজন মহান পণ্ডিত আছিল। যিহেতু শিক্ষকতাৰ প্ৰতি তেওঁৰ উচ্চ শ্ৰদ্ধা আছিল, সেইকাৰণে তেওঁৰ জন্মবাৰ্ষিকত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক দিৱস হৈছে শিক্ষকসকলৰ প্ৰতি মৰম, সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰা এটা বিশেষ উপায়। শিক্ষকসকল আমাৰ পিতা-মাতা, বন্ধু আৰু আমি ছাত্ৰসকলৰ কাৰণে পথ প্ৰদৰ্শক। শিক্ষকসকল আমাৰ সমাজৰ মেৰুদণ্ড। শিক্ষকসকল অকল কিতাপৰ জ্ঞানেই নহয়, কিন্তু আমাক ভাল মানুহ হোৱাৰ কাৰণেও অনুপ্ৰাণিত কৰে। আমি সদায়ে আমাৰ শিক্ষকসকলক সন্মান আৰু আনুগত্য কৰিব লাগে। মই আমাৰ প্ৰত্যেকটো শিক্ষকক ইমান মৰম দিয়া বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ আপোনালোক সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। ধন্যবাদ।